ASC, কংগ্ৰেছ, APSLC, CPIML তেখেতসকলে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি আজি যোগদান কৰা হৈছে। আমি কাৰ্বি আংলঙত চবেই বিচাৰিছে শান্তি বিচাৰিছে, আপোনালোকেও বিচাৰে শান্তি, হয়নে নহয়? যদি 6টা উগ্ৰপন্থী সংগঠনে কেন্দ্ৰ চৰকাৰৰ লগত গৃহমন্ত্ৰীৰ আগত তেওঁলোকৰ শান্তি চুক্তি কৰিছে, যে তেওঁলোকৰ শান্তি চুক্তি কৰিছে কাৰ্বি আংলঙত যিবিলাক অভাৱ অভিযোগত পূৰণ কৰাৰ স্বাৰ্থত। তেখেতসকলে যে যিটো এগ্ৰিমেণ্ট কৰিছে, স্বাক্ষৰ কৰা হৈছে যে কাৰ্বি আংলঙৰ কাৰণে টোটেল আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তেওঁলোকৰ দিব 16 নতুন আঁচনি তেখেতসকলে দিব, আৰু অসম চৰকাৰৰ পৰা 21টা আঁচনি তেখেতসকলে নতুনকৈ ইষ্টেব্লিছমেণ্টত ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি ভেটেৰিনেৰী কলেজৰ পৰা আৰম্ভ কৰি তাৰপিছত ফৰেষ্ট কলেজৰ বৈঠালাংছত আমি বহাম বুলি ভাবিছোঁ, আৰু এনেধৰণৰ আমাৰ চুগাল মিলৰ পৰা কেন্দ্ৰ চৰকাৰে বহন কৰিব, আৰু ৱেষ্ট কাৰ্বি আংলং ৰেডিঅ' ষ্টেচনত বহাব, ৱেষ্ট কাৰ্বি আংলঙত ট্ৰেইন কানেক্টিভিটিছ হ'ব। সেই গোটেইখিনি ইয়াত লিখা আছে, আৰু গতিকে আমি তেখেতসকলক আদৰণি কৰিছোঁ যে শান্তি হ'লে যিকোনো উন্নয়নমূলকৰ কাম আমি কৰিব পাৰি। শান্তি হোৱাৰ লগে লগে আমি নিৰ্বনুৱা সমস্যা আছে, সেই সমস্যাবিলাকৰ আমি পূৰণ কৰিব পাৰি। গতিকে ৰাইজে যিটো শান্তি বিচাৰিছে আমি